সকল আজি এটা নতুন ষ্টাইলত আলু পুৰিম আৰু সকলোৱে চৌকা নাথাকিবও পাৰে গতিকে ঠাণ্ডাৰ বতৰ ঘৰৰে ধনিয়া আৰু যদি পুৰা আলু পিটিকা হয় দালি ভাতৰ লগত আৰু একো নালাগে নহয় জানো গতিকে এয়া মই দুটা আলু ধুই ললো যেহেতু অকল আলু পিটিকা মই খাওঁ আৰু এপিনে মই ললো দুখন ফয়েল পেপাৰ এতিয়া কি কৰিম এইটো আলু ধুনীয়াকৈ ফয়েল পেপাৰে ঢাকি লম দ্বিতীয় আলুটো লৈ লওঁ দুটা আলু এতিয়া ফয়েল পেপাৰে মেৰিয়াই ল'লোঁ তো এফালে মই তাৱা গৰম কৰি থৈছোঁ গৰম হৈ আছে আৰু এতিয়া কি কৰিম এতিয়া মই ইয়াতে মই আলু দুটা দি দিম এই আলু দুটা দি ল'লোঁ আৰু এতিয়া কিবা পচলাটো এতিয়া ঢাকি দিম বেছি নহয় 15 বা 20 মিনিটত মোৰ আলু পুৰি হৈ যাব মই দেখাম এফালে আকৌ আদা পিঁয়াজ বুট মগু কেইটামান ধনিয়া নিমখ তেল আগতীয়াকৈ দি থৈছোঁ তাত আকৌ কুটকা জলকীয়া আচাৰ দিছোঁ আৰু অকণমান তেল আৰু দেখিছে নহয় ইমান ধুনীয়াকৈ সিজি গৈছে গৰমে গৰমে ফয়েল পেপাৰৰ পৰা উলিয়াই ল'লোঁ 15-20 মিনিটো নালাগিল 15 মিনিটতে আলু সিজি গ'ল আৰু এয়া গোটেইখিনি এতিয়া দি ল'লোঁ ইয়াত আকৌ কুটকা জলকীয়া আচাৰ অকণ দি লৈছোঁ খাবলৈ যে কি সোৱাদ লাগে ঠাণ্ডাৰ দিনত নহয় জানো এয়া ভালদৰে মিলাই ল'লোঁ আৰু মোৰ হৈ গ'ল পোৰা আলু পিটিকা আৰু এই পোৰা আলু পিটিকাখন কোনে কোনে খাই ভাল পায় বাৰু কমেণ্টত জনাবলৈ নাপাহৰিব